আসসালামু আলাইকুম গাইজ, ওয়েলকাম বেক টু মাই ডিনাৰ লগত সোমিয়া। কেনেকুৱা আছে আপোনালোক? আশা কৰিছোঁ আপোনালোক সবেই ভালে আছে। অল আৰু ঠিক চাওঁ। চ' গাইজ, আজি মই ফাইনেলি যাই আছোঁ ঈদৰ কাৰণে বজাৰ কৰিব। ভেৰি ভেৰি এক্সাইটেড ফাইনেলি। মানে ইমান দিন মই সময় পোৱা নাছিলোঁ স্কুলৰ কাৰণে, আৰু আজি সময় পাইছোঁতে মাৰ লগত গৈ আছোঁ ইপিনে। আৰু ইমান ৰ'দ দিছে সঁচা, ছানগ্লাছ নিপিন্ধি আহিব নোৱাৰি আৰু আমব্ৰেলা নোহোৱাকৈ, বাট ষ্টিল এতিয়াতো যাবই লাগিব। তো ঠিক আছে, মই বাছত উঠোঁ এতিয়া। ইয়াৰ পৰা চিধা ফেঞ্চিত নমাই দিব। এইবিলাক মাজত আপোনালোকে ফেঞ্চিংবোৰ দেখা পাই আছেনে? আজি আমাৰ মোদী আহিব, PM আহিব। চ' মাজেদি এইবোৰ ফেঞ্চিং কৰি দিছে গোটেই একদম হাইৱেটো। আৰু আমি ইয়াতে বাছৰ কাৰণে ৰৈ আছোঁ। আহোঁতে গেলা গৰমত সিজি গ'লোঁ আৰু ফেঞ্চি বজাৰত যাই পেলাই চাগে মৰিয়ে থাকিম। আৰু আজি মই ৰোজা ৰখা নাই, কাৰণ ইমান গৰম, মোৰ গা একদম বেয়া লাগি যায়। ফাইনেলি আহি পাইছোঁ আৰু ইমান বেছি ভিৰ আৰু ইমান গৰম, মোৰ বমি আহিব ধৰিছে। আৰু মানে বাছ আজি চলা নাই কাৰণ আজি PM আহিব। তাতে পচন্দ নহ'ল, চ' এতিয়া মই বেলেগ জেগাত গৈ আছোঁ। এনেহ'লে মই তাৰ পৰা আণ্টিৰ দোকানৰ পৰাও কাপোৰ লওঁ, কিন্তু আজি তাত ইমান ভাল কালেকশ্যন অহা নাই। ফাইনেলি মই কাপোৰ ল'লোঁ। এতিয়া আৰু অলপমান কাপোৰ, চেণ্ডেল এইবোৰ শ্বপিং আছে, সেইবোৰ কৰিব যাম। আৰু মানে ইমান গৰম, মাৰ্কেটত ভিতৰত থাকি কেনে ভাল লাগে, মানে AC মাৰ্কেটত অবভিয়াছলি ACয়ে, কিন্তু মানে বাহিৰত ইমান মানে মানুহ। এতিয়া অলপ ৰ'দটো কমি আহিছে। এতিয়া বাজি আছে 4:30। কিবা এটা খায়ো ল'ম এতিয়া অলপ পিছত। গৈছিলোঁ খাবৰ কাৰণে, কিন্তু ইমান ফ্ৰাইড আইটেম, মা আৰু মই ভাত খোৱা নাছিলোঁ। তে আমি বিচাৰি ইয়াতে লাখটকীয়াৰ পিনে ভাত খাব আহিছোঁ। এইটোৰ কাৰণে আমি ইয়াতে মাছ ভাত খাম এতিয়া, ফিছ থালি সেইটোৱে খাম। আৰু মানে কি জানেনে, এইটো টাইমত যদি বেলেগ বস্তু খাওঁ একদম কিবা লাগি যাব। চ' অলপ ভাত খাই লওঁ, আৰু তাৰপিছত আৰু বেলেগ শ্বপিংখিনি আমি কৰিম। এয়াই খাই ল'ম, আৰু মায়ে পিনে ষ্টাৰ্টে কৰি দিছে। মই এতিয়া ফাইনেলি একদম গধূলি হৈ গৈছে, 5টা বাজি গৈছে, 5:30 6টা বাজিব। মই একচুৱেলি কালিও আহিব লাগিব। চ' এতিয়া মই মছজিদ গলি আহিছোঁ এজ ইউজুৱেল। ফেঞ্চি অহা মানে মছজিদ গলি নাহিম মই, এইটো কেতিয়াও নহয়। তো এতিয়া মই মছজিদ গলি চাওঁ, সেয়া চেণ্ডেল। গাইজ, মই ফাইনেলি ঘৰত আহিলোঁ। আৰু মানে কেনেকুৱা লাগি আছে ন, আপোনালোকক ক'বও নোৱাৰোঁ। ইমান গা বেয়া লাগিছে মানে এনেকুৱা গৰম আৰু এনেকুৱা ভিৰ। এক টাইমৰ পিছতো মই শ্বুট কৰাই বন্ধ কৰি দিছোঁ, আপোনালোকে গমেই পাব, চাই পেলাই গমেই পাইছে। আৰু মই মানে বহুত বস্তু নানিলোৱেই, যি প্লেন কৰিছিলোঁ।
মেইন কাপোৰখিনি আৰু এযোৰ চেণ্ডেল লৈ পেলাই গুচি আহিছোঁ আৰু বহুত বস্তু ল'ব আছিল কালি মই আকৌ যাম কাৰণ মোৰ স্কুল আছে চ' মই বন্ধ নাপাম সেইকাৰণে কাইলৈ মই আকৌ যাম এতিয়া মই মানে ডিনাৰ লৈ আহিছোঁ মই ডিনাৰ কৰি ল'ম এতিয়া বাজি আছে 9টা বাজি গৈছে আহোঁতে চ' মই ডিনাৰ একদম পেক কৰি লৈছোঁ কাৰণ মায়ে এতিয়া ভাত বনাব নোৱাৰিব আপোনালোকক দেখাই দিছোঁ মই কি আনিছোঁ লাইক মই একচুৱেলি ইফতাৰী খালি ডিনাৰত আনিছোঁ কাৰণ তাতে পোলাও চোলাও আছে চ' চাব পাৰে আপোনাৰখন হ'ল ইফতাৰী থালি লগত কণ্টিনেণ্টেল ৱাটাৰো মই অৰ্ডাৰ দি লৈ আহিছোঁ ফ্ৰী আছিল ৱাটাৰটো ডেলিভাৰী চ' মই এইখিনি খাই ল'ম এতিয়া ঠিক আছে অঁ এইবিলাক চিকেন নহয় চয়াবিন খাবলৈ ইমান ভাল নহয় ইমান ভাল লগা নাই আৰু পোলাওটো মই ভাবিছিলোঁ চিকেন পোলাও হয় কিন্তু চয়াবিন পোলাও হয় একদম ভাল লগা নাই মোৰ আৰু মই নাখাওঁ আৰু এইখিনি থৈ দিম আৰু নহ'লে কোনোবাক দি দিম তো আশা কৰিছোঁ গাইজ আজিৰ ব্লগটো আপোনাৰ ভাল লাগিছে মোৰ এইটো একচুৱেলি Part-1 ঈদ ব্লগ হ'ব আৰু যিটো কালি মই বনাম সেইটো Part-2 ঈদ ব্লগ হ'ব কালি একচুৱেলি মোৰ কাপোৰবোৰ চব অল্টাৰ কৰিব দিয়া আছে চ' অবভিয়াছলি আজিতো নিদিয়ে কাইলৈ দিব আৰু চ' মই কাইলৈ ইভিনিং আনিব যাম আৰু মানে কি কাইলৈ মই ৰোজাও ৰাখিম মাক ভাতে বনাব দিব লাগিব ভাত বনাই দিওঁ একো নাই নিমখ তেল দি খাই ল'ম নহ'লে আছে চাগে তৰকাৰী আমাৰ কিবা চিকেন সেইটো দি খাই ল'ম তো মোৰ ভাল লগা নাই একচুৱেলি একদম ভাল নহয় ফ্ৰুটছখিনি মই খাইছোঁ কাৰণ সেইখিনি হেল্ডিখিনি খাব পাৰি কিন্তু বাকীবোৰ একদম মানে বহুত মছলাদাৰ আৰু মোৰ ভালো লগা নাই চ' গাইজ আশা কৰিছোঁ আপোনাৰ আজি ব্লগটো ভাল লাগিছে আজি যিখিনি মই দেখালোঁ মানে লাইক শ্বপিং এইখিনিয়ে মই কৰিলোঁ যিখিনি কৰিছোঁ আপোনালোকৰ আজি মোৰ ব্লগটো ভাল লাগিছে যদি আপোনালোকৰ মোৰ ব্লগটো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে যি ধৰণে মোৰ শ্বৰ্ট ব্লগছবিলাকত মৰম দিয়ে তেনেধৰণে মোক লং ব্লগবিলাকতো যাতে দিয়ে মই সেইটোৱে আশা কৰোঁ চ' হোপ ইউ লাইক ইট অল অবাউট Somia don't forget to like share and subscribe to it all about Somia and also don't forget to comment bye bye